পঠিয়াছো যে এ মমে কৈছো এই মৰমত হ'বলৈ তেনেকে কৰে এ বাচন এই যে তুমি খাইতাছি বাইদেউক আজি বেঙেনা দিছো মইতো কব অকণ চাক দিছো এ আজি আমি দুইটাকে বেঙেনা দিছো আমি দোষী আছো না মাৰা ও মা কি হৈছে তোৰ মমে কৈছো মই উল্টা মম কবলৈ হলে জিও উৰি যাব আকৌ দোষী তুমিতো মোৰ দোষী আছা না তোমাতকেতো মোৰ ভাল দোষী কতোৱে নাছে না এবাৰ মম কৈছো মম বিলাক আজি মাৰ হৈ গৈছে কোৱা ও বৌদি আমি আপনারে বহুত খারাপ পাইছি কিয় বহুত দুঃখ পাইছো ও কি হলনো আমার কথা আপনি এনেকা হফনো তো ভাবিব না লাগিছিল ও কি হৈছে কোৱাচোন আমি বহুত অনেস্ট ছোৱালী বৌদি হে তেৰি কি হৈছে কথাটো নোকোৱা কেলে একটা সামান্য বস্তুৰ কাৰণে আপনি আমারে বিশ্বাস নাই কৰা ও ছোৱালী মই কি বিশ্বাস নকৰিলো এই বস্তুটা যে আপনি কেকেদারে ডিম ভাবিছিল আমি কি হিকটা রাখি তোম কি বস্তু আপনি যে কেকেদাক এফালিটা ডিম কইছে আমি কি হিকটা রাখি তোম কি এপালিটো ও বৌদি আমি মনো ইমান দুখ পাইছি আর আপনি আসি আছে ও লুটুকন চাই এটা মানে তাত ছোৱালীৰ ধান্দাত বহি আছে মোৰ যেনেকে মাংস ধান্দা পপু কৈছা হৈছে ছোৱালী ধান্দা ছোৱালীজনীৰ লগত কথা পাতিলি মই ছোৱালীৰ লগত কথা পাতিব পাৰিছো মই সিমান ডাঙৰ হৈছে তাৰ লাষ্টটো চা লুটুকন ছাৰক টুপি পিন্ধালি আগতে যে মই টুপি পিন্ধি আছো সেইকাৰণে মই আজি বেলেগত টুপি পিন্ধাই দিছো তোৰ এতিয়া পিঠি ভাল লাগিব নহয় এতিয়া তোক ইয়াত পিঠি ভালিব কোমল পলা মই কিয় পলাম মই পিঠি মই পলাইছো ক'ত গলি কি হ'ল ছাৰ একো নাই ই গ'ল ক'ত লগ পালে কাক বাছ ষ্টেপত যাৰ কাৰণে ৰৈ আছিল কালে ৰৈ আছিল ছোৱালীজনীৰ কথা কৈছো কমল বেছি 420 কৰি নাথাকিবা কিন্তু চব সময়তে লাজ কৰিছে চা এতিয়া হে সুস্মিতা তুমি ভুলকে বুজিছা ও বৌদি আমার সামনে যদি কেউ 1 লাখ টাকাও তৈ দে আমি হিকটা থাতো নিদিও আর তোমার সামান্য এফালিটা আমি রাখি তোম হেই এজনী এপালি মানে কি জানা ওইব কিবা দামি বস্তু আমি কি জানি হেই এপালি মানে গালি মই তোমাৰ কেকেছাৰক খানাতে এপালি গালি দিম বুলি গৈছিলো সেইটো আমাৰ কথিত ভাষা বুজিলা হাসাওনি হাসাওনি তুমি যদি বেয়া পাইছা তোমাকে দি দিও তুমি গৈ কেকেদাক দি দিবাগে না না কিতা হো আমি শরমও পাইলাম তে আমারে বিউটি তেনেকা কিও কইলো বিহুটিয়ে তোমাক টুপি পিন্ধাইছে আমারে টুপি পিন্ধাই আচ্ছা বৌদি আমি থানাত গিয়া টুপি খুলি আছো এইজনীও মানে এই বিউটিয়েনো বাৰু তাই কেনেকে টুপি পিন্ধাব লাগে নে হয় দে মাৰি দিলে বিউটি বা মোক নাই মই এডালে গোটা মাৰি দুটা লাগি গ'ল আরে ৰ বুলি কৈছ নে এই মুহনৰ কথাত লাগি তই ছোৱালী লগ কৰিবলৈ যাব লাগে নে ব্ৰেইনডাল নাই তোৰ মই ডেকা ল'ৰা নহয় নেকি আৰু ছোৱালী কথা শুনিলে মানুহ চঞ্চল হ'বই এনে দেখোন তই পাৱাৰলেছ এতিয়া ছোৱালী কথা শুনি তোৰ পাৱাৰ আহি গ'ল আপুনি এইবিলাক একো বুজি নাপায় ই মোক ঠগিব কিয় যদিও ৰাইজ সকলোকে মৰমৰ কাট ভুল হৈছে আকৌ এবাৰ আপুনি ক'ব লাগিব শ্ৰদ্ধাৰ ৰাইজ সকলোকে মই কি বাৰে বাৰে কাট কৰি আছে কি কৰিব লাগে আছে একেবাৰে কৰি নলয় কিয় মোৰ ফ্ৰেমটো ভাল হ'ব লাগিব তো এই ভালকৈ মিলাই লোৱাচোন ভাইটি ভালকৈ মিলাই লোৱা ঠিক আছে মই মিলাই লৈছো অৰি কি হ'ল এনেকে থম মদন গোপাল হৈ যে বহি আছে ডিউটিলে যাবলৈ আপোনাৰ মন নাই মই মোৰ কাম কৰি আছো তই তোৰ কাম কৰ 2 কেজিকে পিঠা কৰি দে মোক ৰেগুলাৰ আকৌ পাগলামি আৰম্ভ কৰিলেই নে কি পাগলামি কৰিলো নতুনকে ব্যৱসায় এটাত হাত দিছো তই উৎসাহে দিব লাগে মোক এনে ব্যৱসায়টো কৰিবলৈ ওলাইছে ৰাস্তাই পদূলিয়ে মই ওলাবই নোৱাৰো মানুহে খালি সেইবিলাকে সুধে মান সন্মান সব শেষ কৰি দিছে আপুনি বা ব্যৱসায় নকৰোতে ইমান পপুলাৰিটি পাইছো মই আম্বানীও সেইটো পপুলাৰিটি পোৱা নাছিল নেকি হ'ব হে উস্তাদি মাৰিব নালাগে আম্বানীৰ লগত নিজকে তুলনাও কৰিব নালাগে সেই আম্বানী ঘৰত কাম কৰা লগোৱাটোৰ সেই সিকিউৰিটি আপোনাক ৰাখে নে নাৰাখে আহক ভাতগাল মাৰি লখি দে খাই লোৱাই ভাল দে
কক 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 এইবাৰ ফাইনেলটো অ ফাইনেল ফাইনেল কক 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 ঈশ্বৰ ৰাইজ আজি মই মোৰ এটা বহুত দিনীয়া সপোন পূৰণ এক মিনিট মোৰ ভুল হৈ গ'ল 1 মিনিট আকৌ এবাৰ কক এই তই কি ভাওনাখন কৰি আছ হা এঘণ্টা ধৰি একেখন ভাওনাকে গাই আছ খুৰাদেউ আপুনি অকণমান ৰ'বচোন ঐ তই এইখন কি ভাওনা আৰম্ভ কৰিছ কেমেৰা কথাটো ফ্ৰেম চেম মিলাব লাগিব একো মিলাবলগীয়া নাই ভালে ভালে কৈছো এইখন বন্ধ কৰ আৰু ইয়াৰ পৰা ওলাই যা আৰে গোটা মাৰি থৈছে আৰে গোটা নামাৰি কি কৰিবি তই গোটেই প্ৰগ্ৰেমটোৱে বৰবাদ কৰি পেলাইছ ওলাই পইচা দে গুচি যাম কিহৰ পইচা লাগে তোক কিহৰ পইচা লাগে এই বিকি ই কিমান পইচা পাই দি দিয়াচোন পইচা কিয় দিমহে ঘূৰা গোটেই প্ৰগ্ৰেমটোৱে ই বৰবাদ কৰি পেলাইছে ঐ ওলা ভালে ভালে কৈছো ওলাই ইয়াৰ পৰা কাম কৰিছো পইচা দিব লাগিব পইচা নিদিওঁ বুলি কৈছো নহয় ইয়াৰ পৰা যাবিনে মই একেবাৰে কেমেৰা ভাঙি গুৰি কৰি পস্তাব পেলাম। লাগিব কিন্তু। কি কৰিবি তই হা কি কৰিবি ভালে ভালে ওলা নহলে দুইটাকে একেবাৰে গুৰি যাম, কৰি যাম, পেলাম যাম, ওলা যাম। ওলা বুলি কৈছো নহয় ওলা ৰ'বাচোন ৰ'বা কেমেৰামেন ওলাবলৈ আহিছে ৰ'বা খুৰা বৰক এনেকৈ মিটিং আৰম্ভ কৰিম একো নহয় ওলা কোনো নাই অ ইমান ভয় একো নহয় ওলাচোন পুলিচ জাতিটো একেবাৰে বিশ্বাস নাছে চা তাৰমানে তই মোকো বিশ্বাস নকৰ 2000 টকা কথাটো মনত পেলাকচোন সেইটো এটা ক'লা অধ্যায় অ সেই তেতিয়া নিছে সেই এতিয়ালৈকে নিদিছে চা হেত মই অভাৱী মানুহ নহয় জানো ফটকে ক'ৰ পৰা 2000 টকা উলিয়াই দিম কিস্তিকে হোৱা হ'লে দিব পাৰিম সেইটো কি আছে চা মানে কমাই দিব লাগিব ধৰ আজি 500 কালিলৈ 1000 হ'ব তেনেকে দিলে হৈছে অ তে ল কিবা এটা আজি দিছো ৰাখি থ এটকাহে দিছে যাত্ৰা কৰিছো আজি হ'ব চা এইটোৱে হৈছে পইচা আৰু মই কিমান ঘূৰাই পাইছো তই আৰু 1999 টকা পাবি ঠিক আছে কিন্তু তাতকেও মই তোক বেছি পইচা দিয়াৰ মানসেৰে আজি আহিছিলো বহক নবহো মই যিটো প্লেন লৈ আহিছিলো বিশ্বাসী মানুহ লাগে মোৰ তয়ে বিশ্বাসী আমি মানে দুইটা এটা প্লেন কৰি বহুত টকা কামানি কৰাৰ কথা ভাবিছিলো মই চাহ কাপ বনাওঁ নালাগে দে যাওঁ বেলেগকে বিচাৰ একো নহয় মই চাহ কাপ বনাওঁ নালাগে দে হ'ব দে আলোচনাটো কৰি যাওঁ চেনি কমাই দিবি নালাগে যা নালাগে মই বেলেগক বিচাৰিম যা বক্সে লগত বক। তই কিবা থাকিলে লৈ আনিবি নালাগে যা গুড মৰ্ণিং এ ধুনীয়াই হৈ আছা অ ইমান চাই থাকিব নালাগে অ খং উঠিয়ে আছে হ'বলা পইচা মোৰ কথা কি ভাবিছে কওক তোক মই মানুহ বনোৱাৰ কথা ভাবিছো মোহন এতিয়া মানে মই মানুহ নাচো চা আছ কিন্তু কামৰ নাচ সেইটো হয় চা কিন্তু কামৰনো কেনেকে হৈছে সেইটো কওকচোন মই সেইকাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম আচ্ছা বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেলটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে ঘুনুকে শুনিছো চা লগতে এইটো শুনিছ নে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব চা তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে